ফাইনেলি আমি আছোঁ আহমেদাবাদত আৰু আমি এতিয়া গৈ আছোঁ অটল ব্ৰিজত দেখুৱাবলৈ আপোনালোকে যাই আছোঁ আপোনাৰ চাই দিয়ক ভিডিঅ'টো আৰম্ভণিৰ পৰা তো গাইজ ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভণি কৰি দিলোঁ সেই গাইজ পূজাটো ভিডিঅ' আপোনালোকে চাব আজি ভিডিঅ'টো আৰম্ভণি কৰি দিলোঁ দেখছি গাইছ মানুহ কিমান লাইন ধৰি আছে আগত টিকেটটো কাটি লৈ ৰ'ব ফুলৰ বাগিচাত যাই আছোঁ আপোনালোকক দেখাম টিকেটটো আমি কাটি ল'লোঁ আৰু এনেকৈ আমি ফুলৰ পাৰ্কখন সোমাই আহিলোঁ অকল ফুলৰে দেখোন বাগিচা মানে ফুলনি গাইছ এটা চব ফুলৰ বাগিচা ভিডিঅ' কি কৰিম বাগিচাখন আহি পেলাই এটা মন পচি না ফুলনি মানে বাগিচা মস্ত ভিৰ নহয় এবেগও ফুল এবেগও ফুল বন্ধ হৈছিলে তাকে বন্ধ ক'লে আজি আমি ফুলৰ মাজে যাই আছোঁ আৰু ফুল মানে লাগিছে আৰু এইটো পাত ফুলেদি বনাইছে পাণ্ডা আৰু বিভিন্ন ধৰণৰ ফুলেদি বনাইছে এখন ৱাল টাইপৰ বনাইছে আৰু মোৰ আগফালে এতিয়া আছে ঘোঁৰা আৰু ঘোঁৰাবোৰ দেখছি না চব ফুলেদি বনাইছে আৰু গোটেই ঘোঁৰাবিলাক পাখা লগাইও দিছে এতিয়া গেছ আমি আহি পালোঁ অটল ব্ৰিজত আৰু এতিয়াতে ইমান ধুনীয়া লগা আছে ৰাতি যাবচোন কি ধুনীয়া লগা হ'ব আপোনালোকক দেখাই আছে বাৰু ইয়াৰে কেইজনমান লোকেল চলিক লগ পালে ৰ'ব এখনক বোলে কিবা ৰিল বনাব লাগে এটা ৰিল বনাই দিয়া ৰ'ব সিহঁতক আৰু এতিয়া হৈ গ'ল গধূলি আৰু ৰাতি দৃশ্য চাব কি মজা লগা হৈছে আৰু মোৰ আগফালে আছে অটল ব্ৰিজ আৰু কোনো যদি আহিব খোজে আহিব পাৰে অটল ব্ৰিজত আহমেদাবাদতে আছে আৰু গুজৰাটৰ পৰা এইটো মোৰ লাষ্ট ভিডিঅ' টাটা বাই বাই ধন্যবাদ